হেই গাইছ, আজি আমাৰ নগাঁৱত আজি 3 নম্বৰ দিন আমি যাই আছোঁ আৰু কামত আৰু ৰুমৰ পৰাই ওলাই যাই আছোঁ। এখন আছে অফিচৰ গাড়ী, আমাৰ বুদ্ধ দাই চলাই আছে আৰু কংকনা এইফালে বহি আছে। আমি একদম কামৰ জেগালৈকে যাই আছোঁ। বাকী ইয়াতে কাম কৰি আছোঁ, বেছি কাম নাই আৰু হ'বহে। মাজে মাজে ভিডিঅ' সিমান এটা বনোৱা নাই, আজি লাষ্ট বুলি আৰু ভিডিঅ' অলপ বনালোঁ। মই লিখি আছোঁ ওপৰত জল জীৱন মিছন। প্ৰায় কাম শেষেই, অলপমান বাকী আৰু কালি অলপ আছে আৰু মানে কাম সেনেকুৱা নাই আৰু এইগিলা আমি আঁকি থকা ছবি, এইগিলা ছবি কৰা বাৰু ভিডিঅ' বনোৱা নাই। লাষ্ট বুলি আজি দেখাই দিছোঁ। আৰু কালি ভাবি আছোঁ আমি মৃত্যুঞ্জয় মন্দিৰ যাম বুলি। যাই আৰু চাই নেক্সট দিনা আৰু ঘৰত যাম আৰু ইফালে এইখিনি কেনেকুৱা আছে জনাবচোন। জল জীৱন মিছন আঁচনি এইখিনি লেখা, বাকী ছবিও আছে, ইফালে দুটামান ছবি আঁকি দিছোঁ আৰু আগৰ ফালেও আছে দুটামান ছবি। এটা ট্ৰেন্সফাৰ্মাৰ ছবি আছে, সেইটো দেখি আছোঁ ৰ'ব। বাকী ছবিগিলা কেনেকুৱা আছে কমেণ্ট কৰি জনাবচোন। লেখাগিলা, ছবিগিলা যি যি আছে আৰু গোটেইখিনি লাষ্ট বুলি আজি দেখাই দিলোঁ। গোটেই কমপ্লিট হ'ল আমাৰ, সেইকাৰণে ভিডিঅ' এটা মই ভাবিছোঁ আৰু ভিডিঅ' এটা বনাই দিওঁ। এইখিনিয়ে ছবি আৰু সিফালে আগৰ ফালে দুটামান আছে। বাকী ইফালে পানী সংৰক্ষণ কৰক, পানীয়ে প্ৰাণীৰ প্ৰাণ, আৰু ইফালে আছে কংকন আৰু আমাৰ বুদ্ধ দা। বাকী গাইছ এইখিনি আছিল আজিৰ ভিডিঅ', এইখিনি কাম আছিল আৰু মোৰ লগত দুটা আছে বুদ্ধ দা আৰু কংকন। আজিৰ কাৰণে এইখিনি।